হেল্ল' গাইছ, কি খবৰ? কালি যিহেতু পালেঙৰ চব্জি বনাইছিলোঁ, পালেংখিনি কাটি থাকোঁতে এটা গুড়িটো মই বেলেগকৈ থৈ দিলোঁ। সেইটো গুড়ি অকণমান এটা পাত্ৰত পানী দি তাত পালেঙৰ গুড়িখিনি ধুনীয়াকৈ তিয়াই থলোঁ ৰাতিৰ কাৰণে। গোটেইখিনি ধুনীয়াকৈ পানী টুকাই থৈ দিলোঁ। ৰাতিপুৱা মই এটা সৰু বাল্টিং এটাত মাটি কাপৰ এনেকৈ মিক্স কৰি তাতে পালেঙৰ গুড়িখিনি গুজি দিলোঁ। সেইটো মই এইপিনে মুৰ্গী পুজোৰ সেইকাৰণে বাল্টিংটো থৈ দিছোঁ। গোটেইখিনি ৰুই দিলোঁ ধুনীয়াকৈ। এতিয়া ৰুই তাত ধুনীয়াকৈ পানী দি দিছোঁ। সদায় এনেকৈ ৰাতিপুৱা পানী দিব লাগে। ৰ'দ পোৱা জেগাত আলু খেতি, ৰাস্তাত আলু খেতি কৰিছোঁ। সৰুকৈ মটৰ গছ আৰু এইটো বিলাহী পকিছে, মটৰ গছ